হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। এটি সৰু মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইবাৰ আমি পূজা চাব গৈছোঁ শিমলুগুৰি মাহীহঁতৰ ঘৰত। আৰু আমি ষ্টেচন সেইফালে গৈছিলোঁ, মানে ট্ৰেইনখনে সেইটো সময়ত আহি পালে, মানে ভিডিঅ' অলপ কৰি থলোঁ আৰু মানে পিছদিনাখন গৈছিলোঁ শিৱসাগৰ। মহাই অলপ পিনে ফুৰাবৰ কাৰণে লৈ গ'ল। আৰু এয়া মণ্ডপটো কি ধুনীয়াকৈ বনাইছে শিৱসাগৰত, আৰু মানে কেইবাটাও মণ্ডপ আছে, গোটেইকেইটাতে এপাক সোমালোঁ। আৰু মানুহৰ ভিৰ পূৰা, চাওকচোন এয়া। আৰু দোকানো বহুত আছে, আৰু ইমান ধুনীয়া লাগিছে, মণ্ডপো ইমান ধুনীয়াকৈ সজাইছে। আৰু পূজা বুলি একো লোৱা নাই, কাটা কাণফুলি সেইবোৰে আৰু কিনিলোঁ। আৰু চববাৰে মানে আমি নাহোঁ ভাবি যাওঁ, সেইকাৰণে এইবাৰ ভাবিলোঁ মাহীহঁতৰ ঘৰলৈ যাওঁ, শিমলুগুৰিত চাওঁ বুলি। আৰু শিমলুগুৰিতো পূৰা ভিৰ হৈছিলে। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এখন মণ্ডপৰ ফটো দুকপিমান লগাই দিছোঁ।